গুড মৰ্নিং ষ্টুডেণ্টছ। আজি আমি আকৌ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ প্ৰথম লেচনটো বাকী থকা অংশ আমি আলোচনা কৰিম। আমি আগৰটো ক্লাছত লেচনটিৰ আৰম্ভণি কৰিছিলোঁ আৰু আজি তাৰ বাকী অংশ আলোচনা কৰিম। আজি আলোচনাৰ বিষয় হৈছে বংগ বিভাজন। এটা বংগ বিভাজন আঁচনিখন কেনেকৈ কাৰ্যকাৰী বা ৰূপায়ণ কৰা হৈছিল সেই বিষয়ে আমি আলোচনা কৰিম। ইয়াত উল্লেখ কৰিছে যে 1903 খ্ৰীষ্টাব্দত এণ্ড্ৰু ফ্ৰেজাৰ বংগদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত অধিষ্ঠিত হৈছিল। তাৰপিছত তাৰ পিছতে ভাৰতৰ লৰ্ড কাৰ্জনে তেওঁক বংগ প্ৰদেশৰ সীমান্ত পুনৰ গঠনৰ উদ্দেশ্যে এখন আঁচনি যুগুত কৰিবলৈ নিৰ্দেশ দিছিল আৰু সেয়ে এণ্ড্ৰু ফ্ৰেজাৰে তেতিয়া পূৰ্বতে উইলিয়াম ইউ ৱাৰ্ডে অৰ্থাৎ তেওঁৰ পূৰ্বৰ লেফটেনেণ্ট গভৰ্ণৰে ৰূপায়ণ কৰা প্ৰদেশৰ বা বংগৰ যি আঁচনি সেই আঁচনিখন তেওঁ কি কৰিছিল, সামান্যভাৱে অকণমান সলনি কৰি তেওঁ নতুনকৈ আৰু এখন বংগ বিভাজনৰ আঁচনি যুগুত কৰিছিল। তেওঁ বংগ প্ৰদেশৰ পৰা ঢাকা, চট্টগ্ৰাম আৰু ৰাঁচী সংমণ্ডলক কাটি আনি পেলাই তেওঁ অসমৰ লগত সৰ্বমুঠ 15খন চুবুৰীয়া ৰাজ্য তেওঁ সংলগ্ন কৰিছিল আৰু পূৰ্ববংগ আৰু অসম নতুনকৈ প্ৰদেশ গঠন কৰিছিল। আৰু এই যিটো বংগভংগ আঁচনিখন তেওঁ তৈয়াৰ কৰিছিল 1903 খ্ৰীষ্টাব্দৰ 28 মাৰ্চ আৰু তেওঁ আঁচনিখন যুগুত কৰি পেলাই লৰ্ড কাৰ্জনৰ হাতত অৰ্পণ কৰিছিল। লৰ্ড কাৰ্জনে 1903 খ্ৰীষ্টাব্দৰ 1 জুন তাৰিখে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰ সচিব সেই সময়ৰ হাৰ্বাৰ্ট ৰিজলিৰ লগত আলোচনা কৰি বংগ বিভাজন প্ৰক্ৰিয়াটো এটা বিস্তাৰিত বিৱৰণ তৈয়াৰ কৰিছিল আৰু কৰি লণ্ডন চৰকাৰৰ প্ৰস্তাৱটো গ্ৰহণৰ বাবে প্ৰেৰণ কৰিছিল আৰু সেই প্ৰস্তাৱটো বা আঁচনিখন লণ্ডন চৰকাৰে গ্ৰহণ কৰাৰ পিছত ইয়াক কোৱা হৈছিল আঞ্চলিক পুনৰ গঠন সংক্ৰান্তীয় টোকা হিচাপে বিবেচিত হৈছিল আৰু প্ৰস্তাৱটো ভাৰত সচিব ৰিজলিয়ে 1903 খ্ৰীষ্টাব্দৰ 6 ডিচেম্বৰত যেতিয়া প্ৰকাশ কৰি উলিয়াই তেওঁৰ নামৰে এই টোকাখনৰ নাম ৰিজলি পেপাৰ নামেৰে জনাজাত হৈছিল আৰু এনেদৰে বংগ প্ৰদেশক দ্বিখণ্ডিত কৰিছিল। অৰ্থাৎ বংগদেশৰ খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰা প্ৰক্ৰিয়াটোকে ইতিহাসত বংগ ভংগ বুলি জনা যায়। তাৰপিছতে অৱশিষ্ট অংশ বংগদেশৰ অৰ্থাৎ পশ্চিম খণ্ডৰ সৈতে বিহাৰ, উৰিষ্যা, সুদনাগপুৰক আগৰ দৰে সংযোগ ঘটাই আন এখন বংগ প্ৰদেশ বৰ্তাই ৰখা পৰিকল্পনা লোৱা হয় আৰু পূৰ্ববংগ আৰু অসমৰ ৰাজধানী ৰখা হয় ঢাকা আৰু সেই সময়ত এই পূৰ্ববংগ আৰু অসমৰ জনসংখ্যা আছিল প্ৰায় 3,10 লাখ আৰু ইয়াৰে 1,80 লাখ লোক আছিল মুছলমান সম্প্ৰদায়ৰ, 1,20 লাখ লোক আছিল হিন্দু সম্প্ৰদায়ৰ। আনহাতে কলিকতাৰ ৰাজধানী হিচাপে লৈ পেলাই অৱশিষ্ট বংগদেশৰ যিখন বংগদেশৰ সেই বংগদেশৰ ৰাজধানী হয় কলিকতা আৰু এই বংগদেশৰ মুঠ জনসংখ্যা আছিল 5,04 লাখ আৰু ইয়াতে 4,02 লাখ লোক আছিল হিন্দু সম্প্ৰদায়ৰ, 9,000 লোক আছিল অকল মুছলমান সম্প্ৰদায়ৰ। তাৰপিছতে এই লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ্থে যিহেতু তেওঁ উল্লেখ কৰিছিল যে বংগ প্ৰদেশৰ ভৌগোলিক আয়তন বৃদ্ধি আছিল আৰু সেইকাৰণে শাসনৰ সুবিধাৰ্থে তেওঁ বংগ প্ৰদেশখন বিভাজন কৰিছিল বা বংগ প্ৰদেশৰ একাংশ বিচ্ছিন্ন কৰি অসমৰ লগত সংলগ্ন কৰিছিল। কিন্তু এই আঁচনিৰ অন্তৰালত তেওঁ ব্ৰিটিছৰ যে কুসন্ধি লুকাই আছে সেইটো স্পষ্টকৈ প্ৰকাশ পাইছিল। কাৰণ যেতিয়া হিন্দুৰ নেতৃত্বত পৰিচালিত হিন্দু মুছলমান কৃষক আৰু শ্ৰমিকৰ অখণ্ড বংগবাসীৰ ৰূপটো ইংৰাজ শাসনৰ বাবে এটা চিন্তাৰ কাৰণ হৈ পৰিছিল। অৰ্থাৎ হিন্দুৰ নেতৃত্বত হিন্দু আৰু মুছলমানৰ কৃষক আৰু শ্ৰমিকৰ এটা অখণ্ড বংগবাসী আছিলে আৰু এই যিটো অখণ্ড ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিটো বংগবাসীৰ একতা বা অখণ্ডতা
এই ৰূপটো ইংৰাজ শাসনৰ বাবে এটা চিন্তাৰ বিষয় হৈ পৰিছিল। কাৰণ সেই সময়ত ভাৰত সচিব হাৰ্বাৰ্ট ৰিজলিয়ে কাৰ্জনলৈ এখন চিঠি লিখিছিল আৰু সেই চিঠিখনত প্ৰকাশ পাইছিল যে ঐক্যবংগ বংগ এটা বৃহৎ শক্তি। এইটোৱে কৈছে যে হিন্দু আৰু মুছলমান দুয়োটা সম্প্ৰদায়ে মাজতে কি আছিল, একতা আছিল, আৰু এই একতা হৈছে বংগৰ এটা বৃহৎ শক্তি, আৰু এই খণ্ডিতকৰণৰে এই বংগৰ বৃহৎ শক্তিক ভাঙি চুৰমাৰ কৰিব পাৰি। সেয়েহে ব্ৰিটিছৰ সকলে অতি চিন্তিত হৈ পৰিছিল যে বংগভংগৰ যিটো বৃহৎ শক্তি, এই বৃহৎ শক্তিয়ে মানে বংগদেশৰ সেই সময়ত, কাৰণ বংগদেশতেই প্ৰথমতে ব্ৰিটিছৰ বিৰুদ্ধে বা বংগদেশৰ মাজতেই পোনপ্ৰথমতে বিভিন্ন আলোচনী বা কবিতা বা দেশভক্তি তেনেধৰণৰ জাতীয়তাবাদমূলক কিছুমান প্ৰবন্ধ আলোচনী প্ৰকাশ হৈছিল, আৰু এইসমূহৰ দ্বাৰাই বংগবাসী তথা গোটেই ভাৰতবৰ্ষৰ মাজতে যিটো স্বদেশ প্ৰেম বা জাতীয়তাৰ যিটো ভাৱ, সেই জাতীয়তাবাদৰ বিকাশ ঘটিছিল। আৰু সেয়েহে এই বংগদেশৰ যি সাম্প্ৰদায়িক যি একতা, সেই একতাক ব্ৰিটিছে দ্বিখণ্ডিত কৰি পেলাই বংগদেশৰ এই শক্তিক ভাঙি ছিঙি চুৰমাৰ কৰিব, এনেধৰণৰ ৰিজলিৰ চিঠিখনত প্ৰকাশ পাইছিল। গতিকে বংগদেশৰ আমি যিটো অন্তৰ্নিহিত বা মূল যিটো উদ্দেশ্য আছিল বংগভংগৰ, সেইটো আছিল যে হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া, অৰ্থাৎ বংগবাসীৰ যি একতা বৃহৎ শক্তি, হিন্দু আৰু মুছলমানৰ যি এটা ঐক্যবদ্ধ শক্তি আছিল, সেই শক্তি ভাঙি দিয়াটোৱেই আছিল বংগভংগ আঁচনিৰ অন্তৰ্নিহিত বা প্ৰধান উদ্দেশ্য। তাৰপিছতে আৰু এই উদ্দেশ্য সিদ্ধিৰ বাবে প্ৰয়োজন হৈছিল সাম্প্ৰদায়িক মনোভাৱ বিস্তাৰ কৰা। সাম্প্ৰদায়িক, এইটো সম্প্ৰদায় শিশু সম্প্ৰদায়ৰ মাজত বিভেদ অনা, মনোমালিন্য অনাটো অতি প্ৰয়োজন আছিল, আৰু সেইবাবে বংগভংগ আঁচনিখন ব্ৰিটিছে হাতত লৈছিল বা কাৰ্যকাৰী কৰিছিল। এতিয়া বংগভংগ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি পেলাই হিন্দু, বাঙালী আৰু বুদ্ধিজীৱীসকলক দুটা ভাগত বিভক্ত কৰিছিল, আৰু দুয়োটা প্ৰদেশতে এইসকলক সংখ্যালঘুৰ পৰিণত কৰিছিল। আৰু কাৰ্জনৰ উদ্দেশ্য আছিল যে ব্ৰিটিছ সাম্ৰাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তোলা, আৰু এই উদ্দেশ্য আগত ৰাখিয়ে বংগ বিভাজনৰ যোগেদি ৰাজনৈতিক যিসকল সচেতন সম্পন্ন হিন্দু, বাঙালী বা বুদ্ধিজীৱী লোক আছিল, এইসকলক কি কৰিছিল, বিভাজিত কৰি দিছিল, সংখ্যালঘুত পৰিণত কৰি দিছিল, আৰু জাতীয়তাবাদ বিকাশৰ পথত বাধাৰ সৃষ্টি কৰিছিল। আৰু এই আঁচনিৰ যোগেদি তেওঁ ৰাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকলক, অৰ্থাৎ মুছলমানসকল যথেষ্ট ৰাজনৈতিকভাৱে অনগ্ৰসৰ আছিল বা শিক্ষিত নাছিলে সেই সময়ত, আৰু সেইকাৰণে তেওঁলোকক ইংৰাজ শাসনৰ প্ৰতি সহজতে অনুগত্য কৰিব পাৰিছিল আৰু অনুগত কৰিব বিচাৰিছিল সেইকাৰণে। আৰু আনহাতেদি ভাৰতীয় সমাজত সাম্প্ৰদায়িকতাৰ বিগুটি সিঁচি দিয়াৰ পৰিকল্পনা, আৰু লগে লগে ভাৰতৰ সমাজৰ সম্প্ৰদায় বিভেদ অনাৰ বা মনোমালিন্য অনাও পৰিকল্পনা হাতত লৈছিল ব্ৰিটিছে। আৰু একে সময়তে তেওঁ ইংৰাজ বিদেশী চৰমপন্থী যিসকল অস্ত্ৰধাৰী ব্ৰিটিছৰ বিৰোধী নেতা আছিল বা দল আছিল, সেইসমূহক দমন কৰাৰ বাবেও বংগভংগক কি কৰিছিল, কাৰ্যকাৰী কৰিছিল বা বংগভংগ আঁচনিখন হাতত লৈছিলে। তাৰপিছতে এইখন হৈছে লৰ্ড কাৰ্জনৰ বংগভংগ আঁচনি মতে বিভক্ত বংগৰ সীমা বা মানচিত্ৰখন। এই দিশত আছে পূৰ্ববংগ আৰু অসম, আৰু ইয়াত আছে বংগ প্ৰদেশ, অৰ্থাৎ বংগ প্ৰদেশৰ একাংশ ইফালে বিভাজিত বা বিচ্ছিন্ন অসমৰ লগত সংযুক্ত হৈছে। তাৰপিছতে 1905 খ্ৰীষ্টাব্দৰ 2 ফেব্ৰুৱাৰীত লৰ্ড কাৰ্জনে বংগভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডনস্থ ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰে, আৰু 9 জুন তাৰিখে ভাৰত সচিব জন, সেই সময়ৰ ভাৰতৰ সচিব আছিলে জন ব্ৰডৰিক, তেওঁ তাৰ বাৰ্তাৰ যোগেদি বংগ প্ৰদেশৰ প্ৰস্তাৱটো অনুমোদন জনায়। আৰু ইয়াৰ পিছতে 19 জুলাইত সেই চনৰে ভাৰত ব্ৰিটিছ চৰকাৰে বংগভংগ পৰিকল্পনাটো প্ৰকাশ কৰিছিল, আৰু 1 ছেপ্টেম্বৰত পৰিকল্পনা চৰকাৰীভাৱে প্ৰকাশ কৰি 16 অক্টোবৰত বংগভংগ কাৰ্যকাৰী কৰাৰ দিন ধাৰ্য কৰিছিল। আৰু লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগৰ 4 দফীয়া আঁচনিখন, অৰ্থাৎ যিটো আঁচনি আছিল সেই আঁচনিত আছিল দফা 4খন, 4 দফীয়া আঁচনি 1 ছেপ্টেম্বৰত তেওঁ প্ৰকাশ কৰিছিল। আৰু এই দফাসমূহ হৈছে ক্ৰমে প্ৰথম দফাত ৰাজশ্বাহী, ঢাকা, চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম পূৰ্ববংগ আৰু অসম হ'ব, আমি পাইছোঁ। আৰু 6টো হৈছে পূৰ্ববংগ আৰু অসমৰ ৰাজধানী হ'ব ঢাকা। তাৰপিছতে গটো আছিল পূৰ্ববংগ অসম প্ৰদেশৰ শাসনৰ দায়িত্বত এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব, অৰ্থাৎ
এই পূৰ্ববংগ আৰু অসমৰ প্ৰদেশৰ শাসনৰ দায়িত্ব থাকিব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত। তাৰপিছতে ঘটো হৈছে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ হস্তান্তৰ কৰা হয়, সলনি কৰা হয়। তাৰপিছত 2 নম্বৰ দফাটোত আছে পূৰ্ববংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়াকৈ এটা হাইকোৰ্ট বা উচ্চ ন্যায়ালয় স্থাপন কৰা হ'ব। তাৰপিছত সুকীয়া উচ্চ ন্যায়ালয় স্থাপন নোহোৱালৈকে প্ৰদেশখনৰ কলিকতা উচ্চ ন্যায়ালয়ৰ এখতিয়াৰভুক্ত হ'ব। তাৰপিছতে 3 নম্বৰ দফাত আছে পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু চুটনাগপুৰসহ বংগ প্ৰদেশৰ ৰাজধানী হ'ব কলিকতা। আৰু 4 নম্বৰ দফাটোত আছে 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত বংগভংগৰ পৰিকল্পনা কাৰ্যকাৰী কৰা হয় বা আঁচনিখন কাৰ্যকাৰী হ'ব। এইসমূহ হৈছে বংগভংগ আঁচনিৰ 4টা দফাৰ আঁচনিসমূহ। আৰু এইখিনিতে আজিৰ আলোচনা মই সমাপ্ত কৰিম আৰু বাকী অহাটো ক্লাছত আমি স্বদেশী আন্দোলনৰ বিষয়ে আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো চাই পেলাই কেনে পাইছা, বুজি পাইছা নাই তোমালোকে জনাবা। ঠিক আছে, আহিছোঁ।